বহুদিন হ'ল তোমাৰ খবৰ নোপোৱাৰ। আশা কৰোঁ কুশলে আছা। নাজানো কিয় আজি মনটোৱে বৰকৈ আমনি কৰি আছে। বহুদিন হ'ল তোমাক লগ নোপোৱাৰ, কথা নাপাতাৰ। হয়তো তুমি মোক বেয়া পাই আছা। কি ক'বা আৰু, মোৰো যেন অভিমানবোৰ। আচলতে কি জানা, তোমাৰ ওপৰত অভিমান কৰি ভাল লাগে মোৰ। কিন্তু আজি যেন বৰ নিসংগতা অনুভৱ কৰিছোঁ তোমাৰ অনুপস্থিতিত। ভাৱ বিকাশিতাই লাহে লাহে গতি সলাব ধৰিছে। সপোনবোৰেও অন্য ঠাইলৈ মেলানি মেলিছে। আৱেগৰ ৰসধানে অনুভূতিবোৰ বুকুত বান্ধি সযতনে ৰাখিছোঁ। কেৱল তোমাৰ স্মৃতিবোৰ। এৰা, তুমিতো চাগে পাহৰিলাই মোক। আজিও হয়তো তুমি অভিমানীয়ে হৈ আছা। শেষৰ বাবে এবাৰ তোমাৰ হাঁহিৰ বাৰিষা জাক চাবলৈ বৰ মন আছে। আৰু সেই বাৰিষাৰ বৰষতে এবাৰ নাচিবলৈ, তোমাৰ স্পৰ্শত হেতা পৰি উঠা মোৰ দেহাতেই। গুলপীয়া গাল দুখনলৈ তুমি বাৰু কিয় থৰ লাগি চাই আছিলা? মই যেন তেতিয়া উশাহটো ল'বলৈও পাহৰি যাওঁ জানা। মোৰ যেন এতিয়া মোৰ বাবে এটি মধুৰ স্মৃতি হৈ ৰ'ল। স্মৃতিৰ মাজত পৰি ৰ'ল মোৰ অক্লান্ত প্ৰেম, ভালপোৱাবোৰ। তুমি হয়তো আজি সুখী, নতুবা একেই স্পৰ্শৰ গৰাকী। কিন্তু এবাৰ ভাবি চাইছানে মোৰ কথা, মোৰ সুখৰ কথা? মই কটোৱা বিষাদৰ দিনবোৰৰ কথা এবাৰ ভাবিছানে? শেষত কি বুলি ক'ম আৰু, তোমাৰ আশাবোৰ যাতে পূৰণ হয়, সুখে সম্ভাৰ তোলে। ভাৱৰ বিকশিতাই তোমাৰ জীৱনলৈ পোহৰ নমাই আনে। তাৰে কামনাৰে মাথো তুমি সুখী হোৱা।